সকলোকে স্বাগতম জনাইছোঁ। আহক আজি আমি এনেদৰে ঘৰতে প্ৰস্তুত কৰোঁ ধুনীয়া আইচক্ৰীম। প্ৰথমতে কাষ্টাৰ্ড পাউডাৰ 2 চামুচ আৰু তাতে অকণমান কেঁচা গাখীৰ লৈ আমি ধুনীয়াকৈ মিক্স কৰি ল'ম। এতিয়া কেৰাহীটো অন কৰি তাতে এপোৱা গাখীৰ আৰু চেনি মিহলাই আমি ধুনীয়াকৈ কম জুইত এই ঘুলি লোৱা মিশ্ৰণখিনি ঢালি দিম। আৰু যেতিয়া কম জুইত একেবাৰে ঘন হৈ আহিব সেয়া আমি নুমাই থ'ম। এতিয়া মেজাৰমেণ্ট লৈ একাপ হুইপ ক্ৰীম ভালদৰে হেণ্ড ব্লেণ্ডাৰ দি ফেটি ল'ম যেতিয়ালৈকে এনেকুৱা এটা মিশ্ৰণ তৈয়াৰ নহয়। আৰু এই মিশ্ৰণটো হোৱাৰ লগে লগে আমি আগতে বনাই থোৱা সেই কাষ্টাৰ্ড পাউডাৰৰ মিশ্ৰণখিনি ইয়াত ঢালি দিম। আৰু আমি ইয়াত ঢালি দিয়াৰ পিছত আমাক লাগিব মাত্ৰ 2টা সামগ্ৰী। এই 2টা সামগ্ৰী হৈছে য়েল্লো ফুড কালাৰ অকণমান আৰু এটা হৈছে আইচক্ৰীম ফ্লেভাৰ। এইটো আপুনি অনলাইনতে পাই যাব। ইয়াৰে 4-5 টোপাল দি দিলেই যথেষ্ট। আৰু এইখিনি আমি এতিয়া ধুনীয়াকৈ এটা মিশ্ৰণ তৈয়াৰ কৰিম। আৰু এতিয়া আমাক লাগিব এটা এয়াৰটাইট কণ্টেইনাৰ। আৰু এই কণ্টেইনাৰত আমি এইখিনি একেবাৰে হাৱা পাছ নোহোৱাকৈ ডিপ ফ্ৰিজত আপুনি 8 ঘণ্টা 8ৰ পৰা 9 ঘণ্টা থ'ব লাগিব। 8ৰ পৰা 9 ঘণ্টাৰ পিছত যেতিয়া আমি উলিয়াম অকণমান এনেকুৱা দেখিব। আৰু যেতিয়া অকণমান বেছি সময় থ'ব তেতিয়াতো আৰু বেছি ধুনীয়া দেখিব। এতিয়া আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাবচোন। ঘৰতে আপুনি প্ৰস্তুত কৰিব পাৰিব ধুনীয়া টেষ্টি আইচক্ৰীম।